নমস্কাৰ যিসকল ষ্টুডেণ্টছে এতিয়াও হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ নিযুত মইনা আঁচনি এপ্লাই কৰা নাই তেওঁলোকে নিজে কেনেকৈ অনলাইন এপ্লাই কৰিব পাৰিব সেইটো আজি এই ভিডিঅ'টোত দেখুৱাম। প্ৰথমে যিকোনো ব্ৰাউজাৰ খুলি ল'ব, যেনে মই ইয়াত ক্ৰম ব্ৰাউজাৰ ব্যৱহাৰ কৰি দেখুৱাইছোঁ। তাৰপিছত গুগলত দৰ্পণ বুলি চাৰ্চ কৰি এণ্টাৰ কৰিব। তাৰপিছত ওপৰত দৰ্পণ বুলি যিটো আহিব তাত ক্লিক কৰিব। তেতিয়া দৰ্পণ অনলাইন এডমিশ্যন পৰ্টেল খুলি যাব। ইয়াত এপ্লাই নিযুত মইনা বুলি এটা অপশ্যন পাব। আপুনি যদি এইচএছ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেন্তে এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টত ক্লিক কৰিব লাগিব, আৰু যদি এইচএছ ছেকেণ্ড ইয়াৰত পঢ়ি আছে তেন্তে এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টত ক্লিক কৰিব লাগিব। মই ইয়াত প্ৰথমে এইচএছ ফাৰ্ষ্ট ইয়াৰ এপ্লাই প্ৰচেছটো দেখুৱাম, তাৰপিছত ছেকেণ্ড ইয়াৰটো দেখুৱাই যাম বাৰু। গতিকে প্ৰথমে এইচএছ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টত ক্লিক কৰি আগবাঢ়োঁ। এতিয়া দৰ্পণৰ লগইন ইণ্টাৰফেচটো খোল খাব। তাৰপিছত যেতিয়া কলেজ এডমিশ্যন দৰ্পণ পৰ্টেলৰ জৰিয়তে কৰিছিল তেতিয়া ব্যৱহাৰ কৰা ৰেজিষ্টাৰ মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু 6 ডিজিট পিন দিব লাগিব। যদি পিন পাহৰি গৈছে তেন্তে তলত থকা ফৰগট লগইন ডিটেইলছ অপশ্যনত ক্লিক কৰিব। তেতিয়া ফৰগট লগইন ডিটেইলছ বুলি পেজ খুলি যাব। ইয়াত এইচএছৰ অনলাইন এডমিশ্যন কৰাৰ সময়ত দৰ্পণ পৰ্টেলৰ ৰেজিষ্টাৰ কৰি থোৱা মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছত এপ্লিকেণ্টৰ ওপৰত চিলেক্ট কৰি ছাবমিট ক্লিক কৰিলে লগইন ডিটেইলছ পুনৰ ঘূৰাই পাব পাৰিব। এতিয়া ফাৰ্ষ্ট ইয়াৰৰ বাবে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ, ডেট অফ বাৰ্থ আৰু 6 ডিজিট পিন ফিল কৰি লগইন এজ ষ্টুডেণ্টত ক্লিক কৰি আগবাঢ়িব। তেতিয়া আপোনাৰ দৰ্পণ ষ্টুডেণ্ট আইডি খুলি যাব, য'ত ওপৰত আপোনাৰ নাম আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰটো শ্ব' হ'ব। এতিয়া ইয়াত এপ্লাই নিযুত মইনা আঁচনি স্কিম বুলি অপশ্যন পাব, তাত ক্লিক কৰিব। তেতিয়া এপ্লিকেশ্যন ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ফৰ এইচএছ ফাৰ্ষ্ট ইয়াৰ বুলি এপ্লিকেশ্যন ফৰ্ম খুলি যাব। ইয়াত প্ৰথমে পাৰ্চনেল ডিটেইলছ ফিল কৰিব লাগিব। ইয়াত আপোনাৰ ধৰ্ম চিলেক্ট কৰিব লাগিব, যি হয় আপোনাৰ হিন্দু হ'লে হিন্দু, মুছলিম হ'লে মুছলিম, আৰু ইয়াত আপোনাৰ বিয়া পতা নপতা সেইটো চিলেক্ট কৰি ল'ব। বিয়া পতা ছাত্ৰীকটো এতিয়া অৱশ্যে সেই স্কিম নিদিয়ে, গতিকে আপোনাৰ যদি বিয়া নপতা সেইটো আনমেৰিড বুলি চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰ অলৰেডি ফিল হৈ থাকিবই, তাত আপুনি ভেৰিফাই আধাৰত ক্লিক কৰি ল'ব। তেতিয়া আপোনাৰ আধাৰৰ লগত লিংক হৈ থকা মোবাইল নম্বৰলৈ অ'টিপি যাব। সেই অ'টিপি ফিল কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰিব। তেতিয়া অ'টিপি ভেৰিফাই ছাকচেছফুল বুলি দেখাব। তাৰপিছত এড্ৰেছ ডিটেইলছ ফিল কৰিব লাগিব। প্ৰাইমেৰী ৰেচিডেঞ্চ অফ আছামত, অসমৰ বাসিন্দা হ'লে ইয়েছ দিব। এৰিয়া অফ ৰেচিডেঞ্চ আপুনি গাঁও অঞ্চল নে নগৰীয়া অঞ্চল সেইটো চিলেক্ট কৰি ল'ব। মই ইয়াত গাঁও অঞ্চলৰ বাবে ৰুৰেল চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট, ব্লক, গ্ৰাম পঞ্চায়ত, ভিলেজ, পিনক'ড, পুলিচ ষ্টেচন আৰু নেম অফ LIC আদি ফিল কৰিব। ভিলেজত আপোনাৰ গাঁৱৰ নাম নাপালে আদাৰ্ছ অপশ্যন ব্যৱহাৰ কৰি নিজৰ গাঁৱৰ নাম লিখিব পাৰিব। আৰু LIC অৰ্থাৎ বিধানসভা সমষ্টি আপোনাৰ LIC কোনটো যদি সেইটো সঠিককৈ নাজানে তেন্তে গুগলত আপোনাৰ ডিষ্ট্ৰিক্ট, চিটি বা এৰিয়াৰ নাম লগত LIC কোনটো পৰে সেইটো চাৰ্চ কৰি জানিব পাৰিব। এইখিনি ফিল কৰাৰ পিছত তললৈ স্ক্ৰল কৰিব। তেতিয়া একাডেমিক ডিটেইলছ বুলি এটা ছেকশ্যন আহিব। ইয়াত প্ৰথমে আপুনি মেট্ৰিক বা HSLC পাছ কৰি অহা স্কুলৰ নামহে দিব লাগিব, বাকী তথ্যখিনি নিজে ফিল হৈ থাকিবই। আকৌ তললৈ স্ক্ৰল কৰিব। তেতিয়া আধাৰ চাইটেড বেংক ডিটেইলছ অফ ষ্টুডেণ্টছ বুলি এটা ছেকশ্যন পাব। এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ। ইয়াত প্ৰথমে আপোনাৰ আধাৰ চিটিং হৈ থকা বেংকখনৰ নাম দিব লাগিব। আপোনাৰ আধাৰ কোন বেংকৰ লগত চিট হৈ আছে নাজানো যদি তেন্তে এইখিনি ফিল কৰাৰ আগতে এবাৰ চেক কৰি ল'ব। আৰু যদি আধাৰৰ লগত বেংক চিটিং হোৱা নাই তেন্তে কেনেকৈ নিজে আধাৰ চিটিং কৰিব পাৰিব সেই বিষয়ে মই আগতে ভিডিঅ' বনাই থৈছোঁ। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত ভিডিঅ'খিনিৰ লিংক দিছোঁ, তাত গৈ আধাৰ বেংক চিটিং চেক কৰা আৰু নিজে কেনেকৈ চিটিং কৰিব পাৰি সেই প্ৰচেছটো চাই ল'ব পাৰিব। তাৰপিছত ইয়াত বেংকৰ নেম, বেংক ব্ৰাঞ্চ, বেংক IFSC কোড, আধাৰ চিটিং, বেংক একাউণ্ট নম্বৰ আৰু একাউণ্ট হোল্ডাৰ নেম সঠিককৈ ফিল কৰিব লাগিব। বেংক ডিটেইলছখিনি খুব ভালদৰে চাই চিন্তি সঠিককৈ ফিল কৰিব। তাৰপিছত কেঞ্চেল চেক বা ষ্টুডেণ্ট পাছবুক আপলোড কৰিব লাগিব। ইয়াত PDF ছাপোৰ্ট নকৰে, গতিকে JPG বা PNG ফৰ্মেটত ফাইলটো আপলোড কৰিব লাগিব। ফাইল 1 MB ভিতৰত হ'ব লাগিব। পাছবুক আপলোড কৰিলে পাছবুকখন স্পষ্টকৈ স্কেন বা ফটো তুলি আপলোড কৰিব। সকলোখিনি ফিল কৰাৰ পিছত তলত প্ৰিভিউ এণ্ড প্ৰচিড বুলি অপশ্যন পাব, তাত ক্লিক কৰিব। তেতিয়া এপ্লিকেশ্যন প্ৰিভিউ খুলি যাব। ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছ ওপৰৰ পৰা তললৈ এবাৰ ভালদৰে চাই ল'ব। কিবা ভুল নেকি সেইটো ভালদৰে চেক কৰিব। সকলো ঠিকে থাকিলে তলত ডিক্লেৰেশ্যন বাই দ্য ষ্টুডেণ্ট বুলি যিটো থাকিব তাত বক্সটোত টিক কৰি ছাবমিটত ক্লিক কৰিব। তাৰপিছত কনফাৰ্মেশ্যন মেছেজ আহিব, তাত অ'কে কৰিব। তেতিয়া আপোনাৰ ডাছবৰ্ডত এডিট নিযুত মইনা আঁচনি স্কিম আৰু ডাউনলোড একনলেজমেণ্ট ৰিচিপ্ট বুলি দুটা অপশ্যন আহিব। ইয়াৰ পৰা ডাউনলোড একনলেজমেণ্ট ৰিচিপ্টত আপুনি ক্লিক কৰি নিযুত মইনাৰ একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰি ল'ব পাৰিব। যদি কিবা ভুল হৈছে তেন্তে এদিন নিযুত মইনা আঁচনি স্কিম ক্লিক কৰি কাৰেকশ্যন কৰিব পাৰিব। আৰু ডাউনলোড কৰা এপ্লিকেশ্যন বা একনলেজমেণ্ট ৰিচিপ্টখন প্ৰিণ্ট আউট কৰি কলেজত জমা দিব লাগিব। এইদৰে এইচএছ ফাৰ্ষ্ট ইয়াৰ নিযুত মইনা আঁচনি এপ্লাই কৰিব পাৰিব। এতিয়া এইচএছ ছেকেণ্ড ইয়াৰৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগে সেইটো চাওঁ আহক। ইয়াৰ বাবে আগৰ দৰে একেই দৰ্পণ এডমিশ্যন পৰ্টেললৈ যাব লাগিব। তাৰপিছত এপ্লাই নিযুত মইনাত গৈ এইচএছ ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ হায়াৰ ছেকেণ্ডাৰী ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত থকা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব। তাৰপিছত চেলেক্ট ৰেজিষ্ট্ৰেশ্যন ছেশ্যনত আপোনাৰ 2025-26 চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ এণ্টাৰ কৰিব লাগিব।
এতিয়া পাছৱৰ্ডৰ প্ৰথমবাৰৰ বাবে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ নিযুত মইনাত লগইন কৰাৰ সময়ত ডিফল্ট পাছৱৰ্ড 123456 বুলি দিয়া থাকে। গতিকে প্ৰথমবাৰ লগইন কৰাৰ বাবে পাছৱৰ্ডটো 1 পৰা 6 লৈকে মাৰিব 123456 বুলি। তাৰপিছত নিজৰ এটা নিউ পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। সেইটো বাৰু একেবাৰে সহজ হ'ব, গতিকে নিজে ক্ৰিয়েট কৰি ল'ব। মই ইয়াত প্ৰথমতে পাছৱৰ্ডটো ক্ৰিয়েট কৰিলোঁ, গতিকে মই এতিয়া সেই পাছৱৰ্ডৰ পৰা আগবাঢ়িছোঁ। পাছৱৰ্ড ফিল কৰাৰ পিছত লগইন এছ এইচ এছ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্টত ক্লিক কৰিব। তেতিয়া এপ্লিকেশ্যন ফৰ্ম ফৰ মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম ফৰ এইচ এছ ছেকেণ্ড ইয়েৰ বুলি খুলি যাব। ইয়াতো আধাৰ ভেৰিফাই কৰিব লাগিব। আধাৰ লিংক নম্বৰত OTP যাব। ইয়াৰ পিছত পাৰ্চনেল ডিটেইলছ, এড্ৰেছ ডিটেইলছ, একাডেমিক ডিটেইলছ, বেংক ডিটেইলছ আগৰ দৰে একে ফিল কৰিব লাগিব। অৰ্থাৎ এইচ পাছৰ যিদৰে দেখুৱালোঁ প্ৰায় একেদৰে সকলোখিনি ফিল কৰিব লাগিব। এইখিনি মই অলপ স্পীড কৰি আগবাঢ়িছোঁ কাৰণ প্ৰচেছটো আগৰ দৰে প্ৰায় একেই। সকলো ডিটেইলছ সঠিককৈ ফিল কৰাৰ পিছত আকৌ প্ৰিভিউ এণ্ড প্ৰচিডত ক্লিক কৰি সম্পূৰ্ণ এপ্লিকেশ্যনটো এবাৰ ভালদৰে চেক কৰি ল'ব। কোনো ভুল নাথাকিলে ৰেগুলেশ্যন বাই দ্য ষ্টুডেণ্ট বক্সত ট্ৰেক কৰি ছাবমিটত ক্লিক কৰিব। তাৰপিছত অকেত ক্লিক কৰিব। তেতিয়া ডেছবৰ্ডত আগৰ দৰে এডিট নিযুত মইনা আঁচনি স্কিম আৰু ডাউনলোড একনলেজমেণ্ট ৰিচিভ অপশ্যন পাব। কিবা ভুল থাকিলে এডিট অপশ্যনত গৈ কাৰেকশ্যন কৰিব পাৰিব আৰু সকলো ঠিকেই থাকিলে ডাউনলোড একনলেজমেণ্ট ৰিচিভত ক্লিক কৰি ৰিচিভখন ডাউনলোড কৰি ল'ব। গতিকে এইদৰে এইচ এছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচ এছ ছেকেণ্ড ইয়েৰ নিযুত মইনা আঁচনি এপ্লিকেশ্যন দৰ্পণৰ জৰিয়তে নিজে অনলাইন কৰিব পাৰিব। আবেদন কৰাৰ সময়ত নিজে আধাৰ, বেংক ডিটেইলছ, একাডেমিক ডিটেইলছ আৰু আপলোড কৰা ডকুমেণ্টছসমূহ মিলাই ল'ব। আৰু এপ্লিকেশ্যন ছাবমিট কৰাৰ পিছত একনলেজমেণ্ট ৰিচিভখন ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি উলিয়াই কলেজত জমা দিবলৈ নাপাহৰিব। এই ভিডিঅ'টো আপোনাৰ লগৰ বন্ধু-বান্ধৱী আৰু যিসকল ছাত্ৰ-ছাত্ৰী নিযুত মইনা এপ্লিকেশ্যন কৰিবলগীয়া আছে তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব।